বৃদ্ধ বয়সত আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ খবৰ নলয় নেকি? এই বৃদ্ধ বয়সত আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক ভৰণ পোষণৰ কাৰণে হাত খৰচ নিদিয়ে নেকি? বৃদ্ধ বয়সত আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক অকলশৰীয়া কৰি থৈ গৈছে নেকি? এইবোৰ প্ৰশ্ন কেতিয়াবা মনত আপুনি ৰিয়েলাইজ কৰিছেনে? আপুনি যে আপোনাৰ মা দেউতাকক নেগলেক্ট কৰিছিল, সেই আদৰ্শটো কিন্তু আপোনাৰ ল'ৰা ছোৱালী ভালকৈ শিকিছে। সেইকাৰণে অনুৰোধ কৰিছোঁ সকলোৱে নিজৰ মা দেউতাক ভালদৰে শ্ৰদ্ধা কৰিব, নিজৰ মা দেউতাক বৃদ্ধ বয়সত চাবলৈ চেষ্টা কৰিব। তেখেতসকলক কেতিয়াও বৃদ্ধাশ্ৰমত বিচনাৰ ঠাইত আশ্ৰয় দিবলৈ চেষ্টা নকৰিব। নিজৰ জন্মদাতা মা দেউতাকক কেতিয়াও অৱহেলা নকৰিব। নিজৰ জন্মদাতা মা দেউতাকক অকলশৰীয়া কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। নিজৰ মা দেউতাকক কেতিয়াও অৱহেলা কৰিবলৈ চেষ্টা নকৰিব। তেখেতসকলক সকলো সময়ত লগত থাকিবলৈ চেষ্টা কৰিব। আপোনাৰ খাদ্য অনুসৰি মা দেউতাকক ভৰণ পোষণ দিবলৈ চেষ্টা কৰিব। জীৱনৰ অন্তিম মুহূৰ্তলৈকে মা দেউতাৰ লগত থাকিবলৈ চেষ্টা কৰিব। এই আদৰ্শ কিন্তু চাব আপোনাৰ সতি সন্ততিয়ে শিকিব। আজি আপুনি যদি আপোনাৰ মা দেউতাকক ভালদৰে ভৰণ পোষণ কৰে, এটা সময়ত কিন্তু ইয়াৰ ফল আপুনি নিশ্চয় পাব। আপোনাৰ ল'ৰা ছোৱালীয়ে কিন্তু আপোনাক ভালদৰে চাব। আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক কেতিয়াও তুচ্ছ তাচ্ছিল্য নকৰিব। আপোনাৰ ল'ৰা ছোৱালীয়ে কেতিয়াও আপোনাক অপমান নকৰিব। বুঢ়া বয়সত আপোনাক অকলশৰীয়া কেতিয়াও নকৰিব, যদি আপুনি নকৰে। যদি আপুনি আপোনাৰ দেউতাকক, আপোনাৰ মাকক তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰিছিল, তেতিয়া কিন্তু ইয়াৰ ফল আপুনি নিশ্চয় পাব। সেয়েহে সকলো বন্ধু বান্ধৱীসকলক অনুৰোধ কৰিছোঁ, সময় থাকোঁতে আমি নিজক শুধৰণি কৰিব লাগিব। সময় থাকোঁতে আমি নিজৰ ভুলবোৰ আঁতৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। আমি আজি যি কাম কৰিম ইয়াৰ ফল কিন্তু এদিন পাম। ভাল কাম কৰিলে সদায় আমি ভাল ফল পাম, বেয়া কাম কৰিলে সদায় আমি বেয়া ফল পাম। সেইকাৰণে মা দেউতাৰ যাৰ ঘৰত আছে, মা দেউতাকক সকলোৱে ভালদৰে শ্ৰদ্ধা কৰিবলৈ শিকক। মা দেউতাকক বৃদ্ধ বয়সলৈকে তেখেতসকলক লগত ৰাখিবলৈ চেষ্টা কৰক। মা দেউতাকক বৃদ্ধ বয়সলৈকে তেখেতসকলক ভালদৰে শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰক। চাব ইয়াৰ পৰিণতি এদিন আপুনি ভাল ফলেই পাব। যদি আপুনি নিজৰ মা দেউতাকক তুচ্ছ তাচ্ছিল্য কৰে, যদি আপুনি নিজৰ মা দেউতাকক নেগলেক্ট কৰি আছে, তেতিয়া কিন্তু ইয়াৰ ফল আপুনি এদিন পাব। আপোনাৰো কিন্তু ল'ৰা ছোৱালী আছে। আপুনি কিন্তু এই ল'ৰা ছোৱালীৰ পৰা এদিন আপোনাৰ নিচিনাই আপোনাৰ ল'ৰা ছোৱালী আপোনাক ফল দিবলৈ চেষ্টা কৰিব। সকলোৱে নিজৰ মা দেউতাকক ভালদৰে সেৱা শুশ্ৰূষা কৰক। তেখেতসকলক বৃদ্ধ বয়সলৈকে ভৰণ পোষণ দিবলৈ চেষ্টা কৰক। তেখেতসকলক বৃদ্ধ বয়সলৈকে লগত ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াও বৃদ্ধাশ্ৰমৰ নিচিনা ঠাইত ৰাখিবলৈ যত্ন নকৰিব। কেতিয়াও তুচ্ছ তাচ্ছিল্য নকৰিব। কেতিয়াও ছিংগেল হৈ থাকিবলৈ চেষ্টা নকৰিব। আজি আপুনি টকা পইচাৰ অজস্ৰ মালিক, কিন্তু এই টকা পইচাৰ অজস্ৰ মালিক, ধন সম্পত্তিৰ মালিক, আপুনি সমাজত মান যশ বহুত হৈছে। আজি আপোনাৰ সমাজত ভাল এটা সন্মান কীৰ্তি কৰিছে। এই সন্মানটো কোনে দিছে আপোনাক? আপোনাৰ মা দেউতাই কিন্তু আপোনাক এই সন্মানৰ স্থানত আনিবৰ কাৰণে দিনে ৰাতিয়ে বহুত কষ্ট কৰিছে। আপুনি কেতিয়াও সেই কথাবোৰ পাহৰিবলৈ চেষ্টা নকৰিব। সদায় অতীতৰ কথাবোৰ মনত ৰাখি সমাজত আগবাঢ়িবলৈ চেষ্টা কৰক। আজি আপুনি সমাজত এজন আদৰ্শ ব্যক্তি হিচাপত চিনাকি দিবলৈ চেষ্টা কৰক। আজিৰ যুৱক, আজিৰ সমাজ ব্যৱস্থাই বেছিভাগেই নিজৰ মা দেউতাকক তুচ্ছ তাচ্ছিল্য কৰিবলৈ দেখা যায়। নিজৰ মা দেউতাকক অপমানিত কৰিবলৈ দেখা পোৱা যায়। নিজৰ মা দেউতাকক অকলশৰীয়া কৰি বৃদ্ধাশ্ৰমত ৰাখি ভাল পায়। আৰু এইবোৰ সংস্কাৰ কিন্তু আমাৰ ভাৰতবৰ্ষৰ সংস্কাৰ নহয়। এই সংস্কাৰবোৰ কিন্তু আমাৰ ৱেষ্টাৰ্ণ কাউণ্ট্ৰিৰ সংস্কাৰ হয়। গতিকে আমি ৱেষ্টাৰ্ণ কাউণ্ট্ৰিৰ কালচাৰবিলাক আমাৰ ভাৰতবৰ্ষত আমি এপ্লাই কৰিবলৈ যাতে আমি চেষ্টা নকৰোঁ, সেইটো কথা সদায় মনত ৰাখিব। সদায় নিজৰ মা দেউতাকক সন্মান কৰক। নিজৰ মা দেউতাকক সকলো সময়তে আপুনি খাদ্য অনুসাৰে তেখেতসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক। চাব ইয়াৰ ফল আপুনি এদিন ভাল ফল পাব। ভাল কাম কৰিলে কিন্তু ভাল ফল পায়, আৰু বেয়া কাম কৰিলে কিন্তু বেয়া ফল পাব। আজি যদি আপুনি নিজৰ মা দেউতাকক সন্মান নকৰে, নিজৰ মা দেউতাকক যদি আমি শ্ৰদ্ধা নকৰে,
নিজৰ মা দেউতাকক যদি আপুনি ভক্তি নকৰে, নিজৰ মা দেউতাকক যদি আপুনি সেৱা শুশ্ৰূষা নকৰে, এদিন কিন্তু আপোনাৰ ল'ৰা ছোৱালী আপোনাক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আগ্ৰহী হ'ব। কাৰণ আদৰ্শটো কোনে দেখুৱাইছে? আপুনি নিজে দেখুৱাইছে। সেয়েহে সকলোকে কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, নিজৰ মা দেউতাকক বৃদ্ধ বয়সলৈকে, জীৱনৰ শেষ বিন্দুলৈকে তেখেতসকলৰ লগত থাকিবলৈ চেষ্টা কৰক। তেখেতসকলক সেৱা শুশ্ৰূষা কৰিবলৈ আগ্ৰহী হওক।